নমস্কাৰ, আজি হৈছে 12 মাৰ্চ আৰু আজি লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMYৰ ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা চৰকাৰে ইতিমধ্যে। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকীঘৰ লাভ কৰাৰ পৰা। জিঅ' টেগিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। এটা বিগ ব্ৰেকিং নিউজ বন্ধুসকল। ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেগিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব আপুনি। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব। আপোনালোকে ঘৰ বনাবই লাগিব। গতিকে PMYৰ ধন পোৱাৰ লগে লগে ঘৰ বনাওক আপুনিও। অন্যথা নাপাব চৰকাৰী আৰু কিবা সুবিধা বা আঁচনি। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে, প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত কোনো আৰু এই কেঁচা ঘৰত থাকিব নালাগে বুলি হিমন্ত বিশ্ব শৰ্মাই কৰিলে এটা বিশেষ মন্তব্য। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, আপুনি অৰুণোদয়ৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এই কিছুমান বিশেষ কাম। নতুনসকলৰ বাবেও আছে নতুন কেইটামান নিয়ম। অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই কৰক KYC আপডেট। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্ট ঠিক হৈ থাকিব লাগিব আপোনাৰ। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ হৈ থাকিব লাগিব আপোনাৰ। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব আপুনি। এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজন থাকিব অৰুণোদয় সহায়ক। যদি মাহত টকা জমা নহয় ব্লক অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব। তৃতীয়তে, অৰুণোদয় ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে এটা বিশেষ ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1800202626। এই ফোন নম্বৰত ফোন কৰি বা মেছেজ দি কৰিব পাৰিব আপুনি অভিযোগ।